OPS हमको चाहिए नहीं चाहिए नहीं चाहिए गोदान पेन्सन खान्थि NPS खौ बोखारना गोजाम पेन्सन खान्थि OPS खौ लाखिफिननांगौनि थाखाय दुलाराय आसाम नाङै दिनै खामानि मावै सोमावसारनाय हाबाफारि लादों। बेबायदिनो सिमला आन्सलिक NPS कमिटियाबो गोदान पेन्सन खान्थि NPS खौ बोखारना गोजाम पेन्सन खान्थि OPS खौ फसंथाफिननांगौनि दाबि दैखांदों। OPS हमको चाहिए नहीं चाहिए नहीं चाहिए আজি 10 ফেব্ৰুৱাৰী 2023 চনত অল আসাম গভৰ্ণমেণ্ট NPS এমপ্লয়িজ এছ'চিয়েশ্যনৰ আহ্বানক্ৰমে আজি আমি বাক্সা জিলাৰ চিমলাত ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ককলাবাৰী গাৰ্লছ হাইস্কুলৰ আমি কৰ্মচাৰীসকলে কৰ্মবিৰতি অনুষ্ঠান আমি আজি ৰূপায়ণ কৰিছোঁ। আমাক বিশেষভাৱে 2005 চনৰ পিছত আমি সংস্থাপন গ্ৰহণ কৰা আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি পুৰণি পেঞ্চন নীতি তাক বহাল নাৰাখি পেলাই যি নতুন পেঞ্চন নীতি আমাৰ ওপৰত জাপি দিলে ই আমাৰ বাবে আমাৰ ভৱিষ্যতৰ বাবে অতি বিপদ কঢ়িয়াই আনিছে। আমাৰ ভৱিষ্যত এতিয়া সংকটপূৰ্ণ অৱস্থাত আহি পৰিছে। আমি ইমান বছৰ নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ পিছত আমি অৱসৰকালীন যেতিয়া কোনো ধৰণৰ বিশাল ধনৰাশিৰ আমি যিখিনি আমাৰ প্ৰয়োজনীয় ধনৰাশিখিনিৰ পৰা আমি বঞ্চিত হ'বলগীয়া হয় তেতিয়া আমাৰ কিমানখিনি সমস্যাৰ সৃষ্টি হয় এইটো হয়তো চৰকাৰে বুজি চোৱা নাই। আজিৰ তাৰিখত এই কৰ্মবিৰতিৰ জৰিয়তে আমি গোটেই সৰু অসম ভিত্তিত আমি আমাৰ চৰকাৰক আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰক জনাই দিব বিচাৰিছোঁ যাতে অতি সোনকালে আমাৰ এই যি NPS কৰ্মচাৰীসকলক তেওঁলোকক পুনৰবাৰ যি অল্ড পেঞ্চন স্কিম OPS এই ব্যৱস্থালৈ যাতে নি দিয়ে আৰু আমাৰ এই যি দীৰ্ঘকালীন নিষ্ঠাবান আমাৰ এই যি আমাৰ সেৱা এই সেৱাক তেওঁলোকে এটা স্বীকৃতি প্ৰদান কৰিব।